নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি মঙ্গলবাৰ আৰু ৰাতিপুৱা গা পা ধুই আহি গ'লোঁ। তাৰপাছত এয়া চৌকাত এয়া দালি বহাই দিছোঁ। কোমোৰা আৰু অকণমান কচু আছিলে, সেয়া দি দালি বহাই দিছোঁ। তাৰপাছত দালিটো হ'লে মানে এইফালে ভাতটো বহাই দিলোঁ। ভাতটো হোৱাৰ পাছত এয়া ৰঙালাও চব্জি বহাইছোঁ। মটৰ দালি দি বনাম। দালিটো এয়া 2টা চিটি মাৰি দিছোঁ। তাৰপিছত চব্জিটো হ'লে মানে দালিটো দি দিলোঁ আৰু এয়া হৈ আছে আৰু চব্জি, আৰু ইফালে মোৰ ভাত হৈ গ'ল, এয়া দালি হৈ গ'ল আৰু ইফালে ৰঙালাও চব্জিটো খাবলৈ বহুত ভাল হৈছিলে। আৰু যিহেতু দাৱনিলে কলপাত লৈ যায় মায়ে দুপৰীয়া খাবলৈ পথাৰত, তো আজি ক'লোঁ আমিও ৰাতিপুৱা কলপাততে খাওঁ আৰু। তো তাৰপিছত দুপৰীয়া আকৌ দাৱনিলে ভাত দিব লাগে। আকৌ চাটনি অলপ বনাব লৈছোঁ। এয়া লাই শাক, মচন্দৈ, ধনিয়া পাত আৰু পদুনা পাতা আছে। তো চাটনি বনাই এতিয়া ভাতটো এয়া টোপোলা বান্ধি দেউতাক দিলোঁ। দেউতা এতিয়া পথাৰলৈ ভাতটো লৈ গৈছে। তাৰপাছত আকৌ ৰাতিলৈ এয়া মাছ 4 পিচ আছিলে, সেয়া তৰকাৰী বনাব লৈছোঁ আলু দি। তো এয়া তৰকাৰী মোৰ হৈছে আৰু। তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব, আৰু আজি ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত। টাটা।